বয়জনী আনিলে আৰু দেই একো এটা কাম ভালকে কৰিব নাজানে মই আনিব নালাগে বুলি কৈছে নহয় এজনী সিহে পলুৱাই আনিলে আকৌ যাওঁ দে চাওঁগে কিনো বনাইছে খাবলৈ মোক নমাতাকে তহঁতি দেখোন খাবলৈ বহিলি মোৰ অফিচলৈ দেৰি হৈছে সেইকাৰণে সোনকালে খাই যাওঁ বুলি ভাবিছোঁ হ'ব খা তেতিয়াহ'লে ময়ো খাওঁগে ৰ ইছৰাম ইমান এইবোৰ জ্বলা ৰুটি বনাইছেনে বোৱাৰী এইফালে অ মা কি হ'ল কওকচোন এইবোৰ কি বনাইছ তই কি বনাইছ মানে এইবোৰ কি ৰুটি বনাইছ দেখোন জ্বলা দেখোন মা অলপ ওপৰতে কোলা কোলা হ'ল ইমান জ্বলা নাই নহয় শুকান ৰুটি বনালে সিমানকণ হ'বই আৰু তই মোক শিকাবলৈ নাহিবি মই জানো নহয় কোনখন ভাল কোনখন বেয়া মই হ'লে খাবলৈ নাই এইবোৰ তহঁতিয়ে খা মা আপুনি ৰাতিপুৱাই কাজিয়া কৰিবলৈ কিবা এটা উলিয়াই নল'বচোন অ' তাৰ মানে মই এতিয়া কাজিয়া কৰাহে হ'ল খাই থাক তহঁতিয়ে পেট ভৰাই মই যাওঁ দেখিছে মাক বাহানা এটাহে লাগে আৰু দল লাগিবলৈ এনেই কেনেকৈ নোখোৱাকৈ গুচি গ'ল হ'ব দিয়া এতিয়া এইবোৰ লাগি থাকিব নালাগে মোক সোনকালে খাবলৈ দিয়ে মোৰ যাবলৈ দেৰি হৈছে আৰু তোমালোকৰ শাহু বোৱাৰী কাজিয়াত মই সোমাবলৈ নাই দেই সদায় লাগি থাকিবা দুইজনীয়ে হ'ব আপুনি এতিয়া মোক কথা শুনাব নালাগে চুমি তই মাহলৈ বহুত দিন অহা নাই পাই অঁ কৰি আহিবলৈ সময়কে পোৱা নাছিলোঁ আজি বোলো সময় ওলাওঁতে এপাক গৈ আহোঁগৈ ভালেই কৰিলি আকৌ আহিলি ৰ মই বোৱাৰীক চাহ বনাবলৈ কওঁ হ'ব খুৰী মই আহিছোঁহে বোৱাৰী অঁ চুমি বৌ দেখোন কেতিয়া আহিলে আপুনি অলপ আগতে আহিলোঁ পাই ভালনে আপোনাৰ ভালেই আৰু হ'ব যা তই আমালৈ চাহ বনাগে ইয়াত লেকচাৰ মাৰি দিব নালাগে বহকচোন দেই মই চাহকণ বনাই আনোগৈ ঠিক আছে হ'ব বাৰু হেৰি নহয় ঘৰত মাহঁতৰ ভালনে বাৰু ভাল খুৰী পিছে বোৱাৰী কেনেকুৱা পাইছে আপুনি নকবি আৰু আই কি যে বোৱাৰী আনিলে আৰু একো কাম বন কৰিব নাজানে ৰাতিপুৱাই সেও জ্বলা ৰুটি সোপা দিছে খাবলৈ ময়ো বাপেকে খঙত নাখালোৱেই আপুনি তেতিয়াহ'লে ৰাতিপুৱাৰ পৰা একো খোৱাই নাই নি এই ভোক লাগিলে অলপ আগত জলপান অকণকৈ খালোঁ ভাত আকৌ দেৰিকৈহে বনাব অঁ ভালে কৰিলে খাই ল'লে তেতিয়াহ'লে এয়া চাহ লওকচোন বৌ এয়া চাহ লওক মা তুমি খোৱা চাহ অঁ হ'ব বাৰু খুৰী ইচ এইবোৰ কেনেকুৱা চাহ বনাইছ তই চাহ নে গৰম পানী একোকে ধৰিবই পৰা নাই ৰাতিপুৱা জ্বলা ৰুটি সোপাই খুৱাই থ'ম বুলি ভাবিছিলি আৰু এতিয়া এনেকুৱা চাহ বনাই দিছ একো কাম বন ঘৰৰ পৰা শিকি নাহিলি মা আপুনি এইবোৰ চুপ এতিয়া মোৰ মুখে কথা ক'বলৈ নাহিবি তহঁতৰ পৰা শান্তি নাইকিয়া হৈছে আৰু মোৰ ভাবিছিলোঁ বোৱাৰী অনাৰ পিছত ভালকৈ কিবা খাবলৈ পাম নাই হেৰ' চাহ অকণো ভালকৈ দিব নোৱাৰে হ'বচোন খুৰী যা মোৰ চকু সন্মুখৰ পৰা এতিয়া আঁতৰ হ মাজনীৰ পৰা যে মোৰ অকণো শান্তি নাইকিয়া হৈছে দেই ঘৰততো কথা শুনাই এতিয়া আলহী আগতো শুনাবলৈ ধৰিছে কিবা এটা নহয় কিবা এটা বাহানা উলিয়াবই আৰু হেৰ' অথনি শুকান ৰুটিৰ কাৰণে অকণমান যেনিবা কোলা হ'ল তাতে একদম জ্বলা বুলি কৈছে এতিয়া আকৌ ইমান ধুনীয়া চাহ বাকি দিছে তেওঁ আকৌ হেনো চাহ নহয় পানীহে মই সৰু বুলি একো নকওঁ আৰু মনে থাকোঁ তেওঁ আকৌ চল পাই গৈ আছে এতিয়া বেছি হৈছেগৈ আৰু ঘৰতে কিবা এটা কথা শুনাই মই বাৰু শুনি থাকোঁ এতিয়া মানুহৰ আগত বা সেইবোৰ ক'ব লাগেনে এনেকৈ আৰু কান্দি থাকিলে নহ'ব কিবা এটা উপায় ভাবিব লাগিব ৰুমত গৈ কিবা এটা উপায় ভাবোঁগৈ মাক এহেকা দিবই লাগিব নহ'লে একো বুজি নাপায় ৰহ বাপেকে বুদ্ধি এটা পাইছোঁ এতিয়াহে মা ঠিক হ'ব মোৰ বুদ্ধিটোৱে খালি কাম দিলেই হ'ল হেল্ল' আজি আমাৰ ঘৰলৈ আহিবচোন আৰু মই যেনেকৈ ক'ম আপুনি তেনেকৈ ক'বহি ঘৰত অঁ ঠিক আছে মই পাছত কৈ আছোঁ বাৰু আপোনাক মই যেতিয়া ক'ম ফোন কৰি তেতিয়াই আহিব আপুনি অঁ হ'ব দিয়ক এতিয়া হৈ গ'ল এতিয়া নিজৰ কাম কৰাহে কথা এতিয়া ইয়াত পানীখিনি পেলাই লওঁ হৈ গ'ল এতিয়া নিজৰ এক্টিং ষ্টাৰ্ট কৰোঁ পৰিলো আই কি হ'ল তই কেনেকৈ পৰিলি এই ইয়াতে পানী পৰি আছিল পিছল খাই পৰিলো বল ৰুমলৈ বল মই দাঙি নিছোঁ ৰহটো মই তুমি কোৱা ডক্টৰজনলৈ ফোন কৰিলোঁ আহিবই চাগে সেয়া আহিলেই কেনেকৈ পৰিলে এই পাকঘৰতে পানী অলপ পৰি আছিল তাতে পিছল খাই পৰিল বেছিকৈ দুখ পাইছে নি বাৰু দুখ পাইছে অলপ কেইদিনমান ৰেষ্টত থাকিব লাগিব আপোনালোকে তাইক বৰকৈ কাম কৰিবলৈ নিদিব পাৰিলে 2 দিনমান বেড ৰেষ্ট দিয়ক কঁকালত কিছু দুখ পাইছে খালি ফ্ৰেকচাৰ হোৱা নাই বাৰু মই দৰৱ অলপ লিখি দিছোঁ আপোনালোকে আনিব তেওঁ এইকেইদিন ভালকৈ চোৱা চিতা কৰক আৰু যি মন যায় তাকে খাবলৈ দিয়ক তেতিয়াহে তেওঁ আকৌ আগৰ নিচিনা হৈ উঠিব হ'ব ছাৰ আপুনি চিন্তা নকৰিব হ'ব ছাৰ আমি তাইক চোৱা চিতা কৰিম বাৰু ঠিক আছে মই আহিছোঁ তেতিয়াহ'লে ঠিক আছে ছাৰ বোৱাৰী আজি ভাতৰ লগত কি বনাম মা ধুনীয়াকৈ মুৰ্গী মাংস অকণকৈ বনাব বহুত খাবলৈ মন গৈছে মুৰ্গী জোল খালে অলপ শক্তিও হ'ব গাত হ'ব তেতিয়াহ'লে মই তাক আনিবলৈ কওঁগৈ এতিয়াহে মজা ওলাব এতিয়া আধাখিনি খানা এৰি দিওঁ বোৱাৰী তুমি একো নাখালাই দেখোন এনেই নষ্ট কৰিছা যে মা আপুনি এইবোৰ কি বনাইছে একো সোৱাদেই নাই দেখোন
ভাজিত না নিমখ আছে না টেষ্ট আছে একোৱেই নাই ভাতবোৰো চাউলবোৰ ইমান টান কৰিলে এতিয়া আপুনিয়ে কওকচোন মই কেনেকৈ খাওঁ এইবোৰ তেতিয়াহ'লে তুমি কি এনেকৈ থাকিবা নেকি নহয় এটা কাম কৰক মোলৈ ৰুটি দুখনমানকৈ বনাই দিয়ক কি এইমাত্ৰ ইমানবোৰ বনাই উঠিছোহে মই মা আপুনিতো জানেই মোক দুদিনমান বেড ৰেষ্ট কৰিবলৈ দিছে মইনো কেনেকৈ বনাম এতিয়া ঠিক আছে তেতিয়াহ'লে ৰুটি দুখনমানকৈ বনাই দিওঁগৈ আজি এটা ইমান বাহানা উলিয়াবলৈ ধৰিলেই কাইলৈ চাগে মোক কি কৰাব ঠিক নাই এতিয়া মোৰ পৰা পুৰা বদলা ল'ব আৰু উপায় নাই আৰু এতিয়াতো কৰিবই লাগিব ইমান দিন মই কাম নকৰাকৈ আছিলোঁ এতিয়া আকৌ কৰিবলগীয়া হৈছে বোৱাৰীজনী পৰা শান্তি নাইকিয়া হ'ল আৰু দেই কালি ৰাতিটো বাহানা উলিয়াইছে এতিয়াও ঢেৰ বাহানা আমুক নাখাওঁ তামুক নাখাওঁ ইটো বনাই দিলে ক'ব এইটো ভাল হোৱা নাই ইটো বনাই দিলে ক'ব ভাল হোৱা নাই কি যে কৰোঁ নহয় মানে আৰু নোৱাৰো দেই দিনটো কাম কৰি কৰি ভাগৰ লাগি গৈছে বেছিকৈ বোৱাৰী বাহানাবোৰ কাৰণেহে ভাগৰ লাগিছে নহ'ব দেই গধূলি হোৱাৰ আগতে মই তাইক কোৱাগেই ভাল যাওঁ তাই ওচৰলৈকে যাওঁ বোৱাৰী মা আপোনাৰ বনাই হ'লেই নেকি মই হ'লে আৰু বনাব নোৱাৰোঁ আৰু দেই ভাগৰ লাগিছে ইমান অকণমানতে ভাগৰ লাগিলে কেনেকৈ হ'ব মই গম পালোঁ তই মোক কি বুজাব খুজিছ ময়ো তোৰ লগত আগতে তেনেকৈ বাহানা উলিয়াই থাকোঁ নহয় এতিয়া সেইটো কাৰণে তয়ো তেনেকুৱা কৰিছ মা অৱশেষত আপুনি যে বুজি পালেগৈ আকৌ বুজি পালোঁ মই আজিৰ পৰা দুইজনী একেলগে মিলি কাম কৰিম মই অকণমান বাহানা ধৰোঁতেই আপোনাৰ খং উঠে আৰু আপুনিতো সদায় মোক দিনটো বাহানা ধৰি থাকে এতিয়া বুজি পালত মোৰো ভাল লাগিছে হ'ব দে মোক বেয়া নাপাবি আজিৰ পৰা মই একো বাহানা নুলিয়াওঁ আৰু তই সোনকালে ভাল হৈ ল আৰু তাৰপৰা দুইজনীয়ে মিলি একেলগে কাম বন কৰিম ঠিক আছে মা মই বাৰু সোনকালে ভাল হ'ম আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনে পালে যদিহে ভাল পালে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু আমাক বহুত মৰম দিব ধন্যবাদ